বছৰীয়া হলি গাত কথা লাগিবই হ'ল আৰু গাত আঠাহে লাগে বুঢ়ীয়াই কথা নালাগে নহয় তোক মই কথাৰে বলে নোৱাৰো তোৰ দেখোন ধেমালিতহে বেছি মই পঢ়িবলে নোখোজ নেকি আমাৰ বংশত পণ্ডিত নাই তই মূৰ্খ হ'ব খুজিছ নেকি পণ্ডিত হলেনো কি হ'ব বুঢ়া দেউৰ দৰে টুকুন টুকুনকৈ গণনা কৰি ঘূৰি ফুৰিম নেকি বিদ্যাৰ মূল বৰ বেছি ৰজাতকৈও বেছি ৰজাৰ নিজৰ দেশতহে পূজে বিদ্যানে সকলো ঠাইতে পূজা পায় পূজা খেচকৈ পশু পুলি দি ৰঙা ৰঙা তেজ বুঢ়িয়াই তেনে পূজা মোক নালাগে আয়ৈ দেহি অজলা পশু পক্ষীবোৰক বলি দি কিয় যে মানুহে পূজা কৰে কিনো অজলা এইটো মই কৈছো সন্মান পায় বিদ্যানে সন্মান পায় সকলোৱে এনেও সন্মান পায় দয়াশীল লোকে সকলোৰে আদৰ পায় তাৰ বাবে আকৌ বিদ্যান হ'ব লাগে কিয় বুঢ়িয়াই ভাল মূৰ্খ এটা ফজিল ভূঞাৰ বংশত জন্মতে গণকে গণনা কৰি পণ্ডিত হ'ব বুলি ক'লে সিও দেখোন মিছা হ'ল লাইনে বুঢ়িয়াই বাৰু পঢ়িব পাৰোনে নোৱাৰো চোৱা পঢ়া শাৰীলে থোৱা মোক কি কৈছ শুনা মোৰ দেহলাওটো ঐ চন্দৰী ঐ আঘোনা শুনিবোৰ শুনামোৱাটোৱে কি কৈছে কি হ'ল বুঢ়ী মোৰ শুনামোৱা কাইলৈ পঢ়াশালীলৈ যাব কাইলৈ আমি মহেন্দ্ৰ কন্দলী তুললৈ যাম ভাৰ ভেটি সাজু কৰ ৰাতি বহুত হ'ল ইমান পৰে কোৱা নাই কিয় নিদ্ৰা নাহে গুৰুদেৱ আপুনি মোৰ বাবে জ্ঞানৰ জগত মুকলি কৰি দিলে গুৰুদেৱ এতিয়া দেখোন পঢ়ি পঢ়ি হেপাহে নেপেলায় গুৰুদেৱ আৰু কি শিকিবা শংকৰ এবাৰ দেখুৱাই দিলে তুমি আখৰ চিনিব পৰা লিখিব পাৰা ভগৱানক চিনিবলৈ মোৰ এতিয়াও বাকী ছাত্ৰসকল দেখিছেনে শংকৰে কি মুকুতাৰ দৰে আখৰ লিখিছে হয় গুৰুদেৱ আমি শংকৰৰ শৰীৰৰ বল দেখিও তবত মানিছো হয় গুৰুদেৱ সিদিনা শংকৰে লুইতৰ বুকুৰ পৰা শিশু এটা ধৰি আনি আমাক দেখুৱাইছিল পিছে শংকৰে নিজৰ মনটোহে মানিব পৰা নাই বুঢ়িয়ালৈ তোমাৰ বৰকৈ মনত পৰে চাগে হয়নে শংকৰ সেয়েহে তুমি মোৰ অনুমতি নোলোৱাকৈ সিদিনা গুচি গৈছিলা পিছে আগবাটৰ পৰা উভতি আহিলা কিয় নিজৰ ভুলটো বুজিব পাৰিলো গুৰুদেৱ গুৰু অনুমতি নোলোৱাকৈ কোনো কামেই কৰিব নাপায় তেনে গৈছিলা কিয় কৰ্ণই মাতে গুৰুদেৱ মুকলি পথাৰে মাতে মোৰ সেই দুখীয়া লগৰীয়াবোৰলৈ মনত পৰে তুমি ঠিকেই কৈছা তোমাৰ বয়সত মুকলিমূৰীয়া হোৱাৰে কথা পিছে তুমি হলা ডেকাগিৰি আজি বা কাইলৈ শিৰোমণি ভূঞা হবা আগতে নিজকে গঢ় দি লোৱা তাৰ পিছত সেই দুখীয়া লগৰীয়াবোৰৰ বাবে বহুতেই কাম কৰিব পাৰিবা
ছাত্ৰসকল হয় গুৰুদেৱ আজিৰ পৰা মই শংকৰক ওজা ছাত্ৰ পাতিম আজিৰ পৰা শংকৰে ঠাই মুচিব নালাগে চোতাল চিকুনাব নালাগে শংকৰক মই পঢ়িবৰ বাবে বেছি সময় দিলো এতিয়া মই অলপ জিৰাওঁগে শংকৰে তোমালোকক পাঠ দিব মন পুতি শুনিবা আমাৰ লৰাই ঠাই মুচিব আৰু শংকৰে ধৰা বহি পঢ়ি থাকিব এইটো কেনেকৈ হ'ব আকৌ বোলে শংকৰে পাঠদানো কৰা জগৰ নধৰিব আচাৰ্য ডাঙৰীয়া পণ্ডিত ডাঙৰীয়া শংকৰ সামান্য বালক নহয় মাজে মাজে ভাৱ হয় এইটি মানুহ নহয় ভগৱান আপোনাৰ দৰে মানুহে কয় উদণ্ড খাৰগৰুৱে শংকৰক বাট এৰি দিয়ে শংকৰৰ মূৰত ফেটি খাপে ছাঁ দিয়ে এইবোৰ সাধাৰণ মানুহৰ কথা যেতিয়া কোনো মানুহৰ গাত আন মানুহৰ নথকা বহুতো গুণ থাকে তাকে সাধাৰণ মানুহে ভগৱান বুলি কয় আমাৰ শংকৰৰো আছে এনে অলেখ গুণ অলেখ প্ৰতিভা ছাত্ৰ ছাত্ৰীসকল অলপ এইফালে আহাচোন কালি মই তোমালোকক এটা শ্লোক লিখিবলৈ কৈছো লিখিলানে মই লিখিলো গুৰুদেৱ বাহ আকাৰিকাৰ নহয় ইমান সুন্দৰ কবিতা চাওকচোন আচাৰ্য ডাঙৰীয়া চাওকচোন পণ্ডিত ডাঙৰীয়া বাহ বাহ বৰ ধুনীয়া কবিতা লিখিছে কৰতল কমল কমল নয়ন কি সুন্দৰ কবিতা ক্ষমা কৰিব কন্দলি ডাঙৰীয়া আমি শংকৰৰ মূল বুজা নাছিলো শংকৰ সামান্য বালক নহয় শংকৰে জাতিক জিলিকাব সমাজক জিলিকাব আজি শিশু শংকৰ এদিন যুৱক হ'ব পুৰুষে নহয় সৰ্বগুণী মহাপুৰুষ হ'ব ছাত্ৰসকল আজিৰ পৰা শংকৰক কোনেও নাম ধৰি নামাতিবা শংকৰ শংকৰদেৱ হ'ল Narayana